মই ক'ৰবালৈ যেতিয়া ওলাই যাবলগীয়া হয় নাজানো কিয় ৰুমৰ অৱস্থাটো ইমানেই বেয়া হৈ যায়। বাৰু এয়া চাওক মই বজাৰ কৰি আনি এনেদৰে পেলাই থৈছোঁ। আজি বহু দিনেই হ'ল এটা বস্তুৰ পৰা মই একদম দূৰত্ব বজাই ৰাখিছিলোঁ। শুনিছিলোঁ মাজতে কিবা কিবি বেমাৰ ওলাইছে বুলি, কিন্তু বহুত হ'ল আৰু এইটো বস্তুৰ পৰা ইমান দূৰত থাকিব নোৱাৰি। ভাবিলোঁ আজি লৈয়ে যাওঁ আৰু এয়া হৈছে গাহৰি মাংস। আনি লৈ ধুনীয়াকৈ এয়া দেখিছেনে ৰেডি কৰি ল'লোঁ আৰু এইফালে মই অকণমান দালিও বহাই লৈছোঁ। পিঁয়াজ আৰু নহৰুৰে তেল মৰা ধনিয়া পাতৰ গাৰ্নিছ, এই দালিকণৰ সোৱাদেই সুকীয়া নহয়নে? দালিখিনি উতলি অহাত ধুনীয়াকৈ কাঢ়ি ল'লোঁ আৰু একেখন কেৰাহীতে এয়া এক বাটি পানী আৰু এচামুচ নিমখৰ সৈতে মাংসখিনি অকণমান বইল কৰি ল'লোঁ। ভাবিলোঁ ৰিস্কটোনো কিয় লওঁ, এনেও গাহৰি মাংস পৰাপক্ষত বইল কৰিয়ে খাব লাগে। তাৰ পাছতে দিলোঁ কেৰাহীত অকণমান তেল, যিহেতু মাংসৰ পৰা তেল ওলাবই, আৰু এয়া পিঁয়াজ আৰু আদা নহৰু পেষ্ট দি ধুনীয়াকৈ মাংসখিনি অকণমান ভাজি লৈছোঁ। ইয়াতে দিলোঁ হালধি, নিমখ আৰু কেইটুকুৰামান আলু। আৰু এই ভিডিঅ'টো আছিলে যোৱাকালিৰে। যিমানেই লাহে লাহে ঠাণ্ডা বাঢ়ি আহিছে নাজানো কিয় মোৰ এলাহো বাঢ়ি আহিছে। আজিকালি ভিডিঅ' বনাবলৈ এলাহেই লাগে। তাৰপিছত এয়া ধুনীয়াকৈ বিলাহী দুটা উলিয়াই ল'লোঁ কাটিবলৈ বুলি, আৰু গোলাপ ফুল পাহ যে ফুলি আছে দেখিছেনে, ইমান ধুনীয়া লাগিছে। পেচেণ্টে দি থৈ যোৱা ফুল দেই, মৰমতে ময়ো জীয়াই ৰাখিছোঁ। আৰু এয়া মাংসত দিলোঁ জলকীয়া, মা মছলা দিয়া ভিডিঅ' কৰাই নহ'ল। তাৰপিছত দিলোঁ বিলাহী, আৰু আনফালে আকৌ মই এয়া কমলা এটাও ফুটিয়াই আছিলোঁ। প্ৰথমৰ ফুটাটো যে ষ্টাইল মাৰোঁতে পৰিয়ে থাকিলে। আৰু যিহেতু যোৱাকালি বিগ বছৰ গ্ৰেণ্ড ফিনালে আছিলে, মই কিন্তু মোৰ ইটো মোবাইলত বিগ বছো লগাই থৈছোঁ দেই। আৰু এই গ্ৰীণ কালাৰৰ যে দেখিছে, এয়া কিন্তু লাই শাক নহয়, পালেং শাকে। আজি পালেং শাকৰ লগতে গাহৰি মাংস বনালোঁ, কাৰণ লাই শাক মই নাপালোঁ দোকানত। বাৰু ভিডিঅ'টো ইমানতে থলোঁ, কেনেকুৱা পালে জনাব। আজিলৈ আহিলোঁ দেই।